दरं जिल्लानि खारपिटियायाव विष्णुज्योति सुपार स्पेशियलिटी देहा फाहामसालि बेखेवो। खारपिटियानि विष्णुज्योति सुपार स्पेशियलिटी देहा फाहामसालिया दरं जिल्लानि सुबुंफोरनि थाखाय गोजोननाय लाबोदों। आसामनि देंखो मुलुगनि महरगिरिफोरनि गेजेराव सासे महेन्द्र हाजरिकाया जिल्लाजों लोगोसे आसामनि सुबुंफोरखौ सिबिनो थाखाय खारपिटियायाव गायसननाय जादों गंसे गोदान देहा फाहामसालि। सोहोरनि लाभलि हटेलनि उल्था फारसेथिं थानाय देहा फाहामसालिखौ डक्टर रनजित पाठकआ बेखेवनानै होयो। हाजरिकाया देहा फाहामसालिखौ बेखेवनानै बुंदों दि दरं जिल्लानि थाखाय मोजां खौरां। आसामजों लोगोसे दरं जिल्लानि सुबुंफोरनो खारपिटियायाव नैथि देहा फाहामसालिखौ अनथोब महरै होनाय जादों। हाजरिकाया बुङो दि नोंथाङा डक्टर रनजित पाठकखौ बोर होयो। गिबिसिन देहा फाहामसालिखौ सनितपुर जिल्लानि ढेकियाजुलियाव बेखेवनाय जादोंमोन आरो नैथि देहा फाहामसालिखौ खारपिटियायाव बेखेवनाय जायो। बे देहा फाहामसालियाव गासै गोदानथार सुबिदाफोरजों लोगोसे आईसीयूनि सुबिदाफोरबो दं होनना देहा फाहामसालिनि बिगोमा डक्टर रनजित पाठकआ बुंदों। बेखेवनाय फोरबोआव जिल्लानि गोबां गेदेमा सुबुंफोरा बाहागो लादोंमोन। মহান অনুষ্ঠানটো এই অনুষ্ঠানৰ জন্মৰ পাছতে মই সঁচাকৈ মোৰ সপোন পূৰ্ণ হোৱা যেন পাইছোঁ। আৰু বিশেষ মোৰ কিনো ক'ম, ৰাইজৰ আশীৰ্বাদে বিচাৰি আছোঁ, ৰাইজৰ কামেই কৰি যাব বিচাৰি আছোঁ। সদায় যাতে মানুহৰ চিকিৎসাৰ কাৰণে সদায় কিছু কাম কৰি যাব পাৰোঁ, মানুহৰ উন্নতিৰ কাৰণে। মেইনলি উদ্দেশ্য আছিলে মোৰ এটাই, মই সংস্থাপন দিব লাগে, মানুহক সংস্থাপন দিব লাগে। আৰু সেই উদ্দেশ্যেৰে বহুত কষ্ট কৰি মই এইখিনিলৈ আগবাঢ়িছোঁ। ঢেকিয়াজুলিতো এতিয়াও একেবাৰে কম হ'লেও 60জন মানুহে কৰ্মসংস্থাপন পাইছে। ইয়াতো 150-200 মানুহে কৰ্মসংস্থাপন পাব। নেক্সট মোৰ আৰু ইয়াৰ আশা আছে, মই আৰু ক'ৰবাত তেনেকুৱাকৈ আৰু খুলিম বুলি। আৰু মোৰ সদায় আশা কৰিছোঁ, মই চিন্তা কৰি আছোঁ যে মোৰ হাতৰ পৰা, মোৰ এই অনুষ্ঠানটোৰ পৰা 500 মানুহ যাতে সংস্থাপন পায়, সেইটো আশা কৰিয়ে মই আগবাঢ়ি আছোঁ। হয়তো আৰু কিমান দিন এতিয়া যিমান পাৰোঁ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আপোনালোকে সহায় কৰি যাব বুলি মই বিশ্বাস কৰিছোঁ, আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকেও মোক যাতে এই পদক্ষেপত আগবঢ়াই নিয়াৰ কাৰণে মোক চেষ্টা দিয়ে বা সাহসটো দিয়ে, এইখিনিয়ে ক'লোঁ আৰু মই বিশেষ নকওঁ। আৰু তৃতীয়টো মেডিকেল মই চিন্তা কৰি আছোঁ এই গড়েশ্বৰৰ পৰা নাওকটাৰ ভিতৰত। ইতিমধ্যে মই যোগাযোগ কৰিছোঁৱে। গতিকে যদি আৰু ঈশ্বৰে মোক আশীৰ্বাদ দিয়ে, আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ থাকে, ৰাইজে মোক আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ নহ'লে আমি কোনো কাম কৰিব নোৱাৰোঁ। ৰাইজে হ'ল, মানুহে হ'ল ভগৱান, মানুহে আল্লাহ। মানুহৰ বাজে এই পৃথিৱীত কোনো ভগৱান বোলা শব্দ কোনো একো নাই, মানুহেই ভগৱান। মানুহত বাজে পৃথিৱীত কোনো একো নাই। গতিকে মানুহৰ কৰ্ম কৰি যাবই বিচাৰিছোঁ। আপোনালোকে সহযোগ কৰক যে ভৱিষ্যতে মই আৰু ভাল চিকিৎসা দি ৰাইজক উন্নতিৰ সুস্বাস্থ্যৰ কাৰণে আমি চেষ্টা দিব পাৰোঁ। সেইখিনি মোক আপোনালোকৰ ফালৰ পৰা, দুখীয়াৰ কাৰণে সদায় মই দুখীয়াৰ কাৰণেই চিন্তা কৰোঁ। এটা টাইমত মই নাৰ্ছিং হোমত কাম কৰিছিলোঁ। দেখোঁ যে মানুহে খেতি মাটি বিক্ৰী কৰি পেলাই আপোনাৰ হস্পিটেলৰ পৰা আপোনাৰ পেচেণ্ট বচাই নিব লগা হয় বা পেচেণ্ট লৈ যাব লগা হয়। খেতিৰ মাটি এইফালে পইচা দিব লাগে, পইচা নাই। গতিকে হস্পিটেলতো কেতিয়াও পইচা এৰি নিদিয়ে। আৰু এই ৰেৰ ৰূপবিলাক দেখা পাই মই তাৰ পৰা নিজকে নিজে মই দুখিত হৈ মই আজি যে এটাই চিন্তা কৰিছিলোঁ
যে ভৱিষ্যতে এই পৰ্যায় যাতে মোৰ পৰা নাপায়। কোনোৱে মাটি বিক্ৰী কৰিব নালাগে, কোনোৱে মনত দুখ পাব নালাগে। যি আছে পইচা নাই, পইচা কেতিয়াও ৰাইজে পইচা নামাৰে আৰু মই সেই ফলটো মই পাইছোঁ, ঢেকীয়াজুলিতে পাইছোঁ। 5 মাহ পাছত হ'লেও চিজাৰিং কৰাৰ পইচা মোক পাছতো দি থৈ গৈছে। মানুহে কেতিয়াও আপোনাৰ এনেকুৱা অন্যায় কাম নকৰে আৰু যিহেতুকে মই ভাল কাম কৰিছোঁ, ভাল ফল এটা পাম বুলি মই নিশ্চয় আশা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ ৰাখক, আশীৰ্বাদ দিয়ক। মই আগুৱাই যাম, সদায় লগ পাম, সদায় আপোনালোকে মোক সহযোগ কৰিব। পুৰুধাৰ নামেৰে, দুজন পুৰুধাৰ নামেৰে দৰং জিলাৰ এই খাৰুপেটীয়াত গণকুশলতা গণসেৱাৰ কাৰণে, চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে সংকল্প লৈ আগবাঢ়ি অহা ব্যক্তিসকল বা ইয়াৰ অন্তৰালত থকা মহামান্য ডাক্তৰ পাঠক ডাঙৰীয়া, তাৰপিছত সকলো চুবুৰীয়াই যিভাগে আহিছে, যি ধৰণে আহিছে, সেই আস্থা মই ভাবোঁ বা মই কনফাৰ্ম যে এই আস্থা অনন্ত পৰলৈ থাকিব আৰু এইখন আৰু বিষ্ণুজ্যোতিৰ দৰে উজ্বলি থাকিব। নামেই কয় আৰু ইয়াৰ ছাৰ্ভিচ, ইয়াৰ সেৱা জনতাই সুলভ হ'ব বুলি মোৰ অনুভৱ হৈছে। জনতাই বা ৰোগীয়ে বা পেচেণ্ট বা ৰোগীয়ে ইয়াতে যদি কিবা কাৰণত চকুৰ পানী লৈ আহে, যাওঁতে হাঁহি যাব এইটো মই কনফাৰ্ম হ'ব পাৰিছোঁ, মই নিজকে পতিয়ন নিয়াব পাৰিছোঁ যে কাৰণ এই ঠাইবিলাকৰ উজ্জ্বলতা একেদিনাই বঢ়া নাই। বহুত সংকল্প আৰু বহুত সেৱা আৰু বহুত সহযোগিতাৰ পিছতহে এই ঠাইটুকুৰা এনেকুৱা ধুনীয়া হৈছে বা ইমান সহজলভ্য হৈছে এই চিকিৎসা সেৱা। গতিকে এবাৰ এই বিষ্ণুজ্যোতিৰ নামেৰে যেতিয়া জন্ম পালে দুজন পুৰুধা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু কলাগুৰু বিষ্ণুৰাভাদেৱ, জ্যোতি বিষ্ণু। গতিকে ইয়াত আৰু গত্যন বেলেগ কিবা নাভাবাই ভাল আৰু একদম সাংঘাতিকভাৱে মানুহ ইয়ালৈ ঢপলিয়াব আৰু সকলো ডাক্তৰসকলে, চিকিৎসকসকলে সকলোকে সহযোগিতা আগবঢ়াব। মই বিশ্বাসী যে সকলোৱে সকলোৰে লগত সহযোগিতা, জনতা আহক, দুখ পালে আহক, ইয়াৰ পৰা সুখ লৈ যাওক। মাজবাটনিफ्राय जतिनाथनि रिपर्ट NBT लाइभ।